বন্ধুসকল, জিম কৰাৰ আগত আৰু জিম কৰাৰ পিছত কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে বা কি কৰিব লাগে, আমাৰ আগৰ ভিডিঅ'বোৰ ডিছক্ৰিপশ্যনৰ পৰা লিংক পাই যাব, অতি সোনকালে চাই লওক। তো ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম জিম বা ৱৰ্কআউট ৰাতিপুৱা কৰিব লাগে নে গধূলি কৰিব লাগে এই বিষয়ে। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। বন্ধুসকল, বহুত ল'ৰা ছোৱালীৰ কনফিউজন এইটো থাকে যে তেওঁলোকে জিম বা ৱৰ্কআউট ৰাতিপুৱা কৰিব নে গধূলি কৰিব। চাওক, জিম আপুনি ৰাতিপুৱাও কৰিব পাৰে, গধূলিও কৰিব পাৰে, নাইবা ৰাতিও কৰিব পাৰে। কিছুমান মানুহে সময়ৰ অভাৱ থাকে বাবে দুপৰীয়াও কৰে, আৰু এইটোও একদম ভুল নহয়। যদি আপুনি বহুত বেনিফিটছ বিচাৰে তেনেহ'লে গধূলি ব্যায়াম কৰাটো বহুত বেছি উপকাৰী। কাৰণ গধূলিৰ সময়ত আপুনি গোটেই দিনটোৰ আহাৰ খাই শৰীৰত বহুত পৰিমাণে এনাৰ্জি পোৱা যায়, যাৰ বাবে আপুনি জিম কৰিবলৈ বা ৱৰ্কআউট কৰিবলৈ বহুত ভালকৈ ইণ্টাৰেষ্ট দি কৰিব পাৰে। ইয়াৰ প্ৰথম বেনিফিটছটো হ'ল, গধূলি ব্যায়াম কৰাৰ প্ৰথম বেনিফিটছ হ'ল ৱৰ্কআউট কৰাৰ ক্ষেত্ৰত, ৱাৰ্ম আপৰ ক্ষেত্ৰত গাটো সোনকালে গৰম হয় আৰু 1 পৰা 1.5 ঘণ্টালৈকে অতি সহজে ব্যায়াম কৰিব পাৰে, আৰু গাটোৰ পৰা বা শৰীৰৰ পৰা বহুত পৰিমাণে ঘাম ওলায়, যাৰ বাবে শৰীৰৰ চৰ্বি বা ওজন কম হয় ইত্যাদি। ইয়াৰ উপৰি আপুনি ৰাতিপুৱাও ব্যায়াম কৰিব পাৰে বা ৱৰ্কআউট কৰিব পাৰে, কিন্তু ৰাতিপুৱা ব্যায়াম কৰাটো বহুত ভাল কথা আৰু গোটেই দিনটো ফ্ৰেছ ফিল অনুভৱ হ'ব। গধূলিৰ সময়ত যিমানখিনি শৰীৰত ঘাম ওলায়, ৰাতিপুৱাৰ সময়ত সেইখিনি ঘাম নোলাব। ইয়াৰ উপৰিও ৰাতিপুৱা ব্যায়াম কৰাৰ ক্ষেত্ৰত আপুনি ব্যায়ামৰ আগত অতি কমেও 1 ঘণ্টা আগত কাৰ্বহাইড্ৰেট ল'ব লাগিব, যেনে কল আদি। তাৰপিছত আহিল ৰাতিৰ কথা। ৰাতিও ব্যায়াম কৰিব পাৰিব যদি আপুনি দিনটো বহুত ব্যস্ত থাকে। কিছুমান মানুহে বহুত ব্যস্ততাৰ বাবে ৰাতিও ব্যায়াম কৰে। তাৰ উপৰিও দুপৰীয়া ব্যায়াম কৰাটো বহুত ভুল নহয়, বা বহুত পৰিমাণে ভুল বুলি ক'ব নোৱাৰিব। আৰু দুপৰীয়া ব্যায়াম কৰাটো ব্যায়াম কৰিব পাৰে আৰু বহুত ভাল ৰিজাল্ট পাব। কিন্তু আপোনালোকে ৰাতিপুৱা, গধূলি, ৰাতি বা দুপৰীয়া যেনেকৈ ব্যায়াম কৰিব, সময় সাপেক্ষে আপোনাৰ ৰিজাল্ট তেনেকুৱাই পাব। গতিকে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা যদি কনফিউজন থাকে কমেণ্টত জনাব, আৰু সেইসকল বন্ধুলৈ শ্বেয়াৰ কৰি দিব যিবোৰ বন্ধুৱে এই কনফিউজনত পৰি আছে। তো ধন্যবাদ। জয় আই অসম।